গাইজ অৰ্চিতা ফুকনৰ দুটাকে ভিডিঅ' ৰিলিজ হৈছে এটা নিগ্ৰো মানুহ এটাৰ লগত আৰু এটা তিয়হ কাটি থকা মানে আমি যে খাওঁ তিয়হ সেই তিয়হ কাটি থকা দুটা ভিডিঅ' ৰিলিজ হৈছে ভিডিঅ'টো শেষলৈ চাওক গোটেইখিনি দেখা পাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আজি মোৰ এই ভিডিঅ'টোত আমি দুটা কথা আলোচনা কৰিম এটা হৈছে ভাল আৰু এটা হৈছে বেয়া প্ৰথম মই আপোনালোকক ভাল খবৰটোৱে কওঁ ভাল খবৰটো হৈছে যে আৰ্চিতা ফুকনৰ দুটা ভিডিঅ' লিংক মোৰ লগত আছে মই আৰু মই আপোনালোকক মোৰ আজিৰ এই ভিডিঅ'টোতে দেখাম লাষ্টত দেখাম চ' মই দেখাম মই মিছা কৈ থকা নাই বেলেগ ইউটিউবৰ নিচিনা মই একো ভুৱা কথা কৈ থকা নাই এইটো সঁচাকৈ মোৰ লগত আছে দুটা ভিডিঅ' মই আপোনালোকক এই ভিডিঅ'টোতে দেখাম কিন্তু লাষ্টৰ ভাগত দেখাম প্ৰথমে মোৰ কথাখিনি আপোনালোকে শুনি লওক আৰু 2 নম্বৰ কথাটো হৈছে যে এই আৰ্চিতা ফুকন AI হয় চ' আপোনালোকে নিউজত চাওক আৰ্চিতা ফুকনৰ ৰহস্য এই মুহূৰ্তত ফাদিল হৈছে প্ৰাক্তন প্ৰেমিকে সমগ্ৰ কাণ্ড ৰচিছিল অপপ্ৰচাৰ চলাইছিল অৰ্চিতা ফুকনক লৈ অৰ্চিতা ফুকন এগৰাকী ডিব্ৰুগড়ৰ বিবাহিত মহিলা তেওঁ খুব ধুনীয়াকৈ এখন সংসাৰ কৰি আছে তেওঁ ভালদৰে নিজৰ পৰিয়ালৰ সৈতে আছে প্ৰতিম বৰা নামৰ প্ৰাক্তন প্ৰেমিকগৰাকীয়ে এটা একাউণ্ট চলাই আছিল যিটো একাউণ্টত অৰ্চিতা ফুকনৰ ফটো ভিডিঅ' আপলোড কৰিছিল আৰু সেই ফটো ভিডিঅ' অৰ্চিতা ফুকনৰ নাছিল অৰ্চিতা ফুকনৰ কেৱল মুখখন ব্যৱহাৰ কৰা হৈছিল বাকি গোটেইবোৰ এডিটিঙৰ কাম যোৱাকালি ৰাতি ভাইৰেল হৈছে সেই নিউজটো আমেৰিকাত থকা বুলি অপপ্ৰচাৰ চলাইছিল প্ৰাক্তন প্ৰেমিকৰ পৰা জব্দ কৰা হৈছে লেপটপ আৰু বিভিন্ন ধৰণৰ সামগ্ৰী যিবোৰ সামগ্ৰীৰ জৰিয়তে অৰ্চিতা ফুকনৰ সেই একাউণ্টটো চলাই আছিল এইগৰাকী প্ৰতিমে চাই লওক ৰহস্য ফাদিল হ'ল অৰ্চিতা ফুকনৰ এই দেখিলে চ' আৰ্চিতা ফুকন হৈছে এজনী বিবাহিত ছোৱালী আৰ্চিতা ফুকন বৰ্তমান সময়ত বিয়া হৈ এখন সংসাৰ কৰি আছে কিন্তু তাৰ প্ৰেমিকে আগৰ যোনটো এক্স আছিলে সেই এক্সটোৱে এনেকুৱা এটা চৈতানি কৰি আছে আৰু সেইগৰাকী অৰ্চিতা ফুকনৰ কেৱল 5 দিনৰ ভিতৰত মিলিয়ন ফলোৱাৰ্ছ হৈ গৈছিল কিন্তু আচলতে অৰ্চিতা ফুকনৰ একাউণ্টে নহয় সেইটো আৰু আমি যে 1 মিলিয়ন যে ফলোৱাৰ্ছ বনাই পেলালো আমি সকলোৱে মিলি আৰ্চিতা ফুকনৰ সেইটো একাউণ্ট নহয় চ' মানে আমি ফাইনেলি গম পালোঁ যে আৰ্চিতা ফুকন সেইজনী নহয় আৰ্চিতা ফুকন হৈছে এজনী বিবাহিত ছোৱালী বৰ্তমান সময়ত আৰ্চিতা ফুকন বিয়া হৈ গ'ল আৰু তেওঁ নিজৰ সংসাৰ কৰি আছে কিন্তু আৰ্চিতা ফুকনৰ এক্সে এনেকুৱা এটা ধোঁৱা উলিয়াইছিলে যে আৰ্চিতা ফুকন পুৰণত গ'ল বা আমেৰিকাত গ'ল এনেকুৱা আমেৰিকা ক'তো যোৱা নাই আমাৰ অসমতে আছে আৰ্চিতা ফুকন চ' এইটোৱে আছিল ভিডিঅ' আৰু আপোনালোকক যদি লিংক লাগে মোৰ ভিডিঅ'টো 10টা মানক শ্বেয়াৰ কৰি দিয়ক আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মোৰ ডেছক্ৰিপশ্যন বক্সত ইনষ্টাগ্ৰামৰ লিংকটো দিয়া হৈছে ইনষ্টাগ্ৰামত যাওক মোক ফ'ল' কৰক ফ'ল' কৰি পেলাই মোক মেছেজ কৰক হাই বুলি এটা মেছেজ কৰিলে হ'ব আপোনালোক সকলোকে মই পাৰ্চনেলি ভিডিঅ' দুটাত দি দিম